নমস্কাৰ, মই বিতুপন আপোনালোক সকলোকে মই এনে ভিডিঅ' মাজত স্বাগতম জনাইছোঁ আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু যিহেতু আজি গৰু বিহু আপোনালোকক সকলোকে এনেই দুখা দেখিম গৰু বিহুত কেনেকৈ গা ধুম ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আৰু এয়া আমি নাও মাজত আহি আছোঁ, পানীৰ মাজত নাও লৈ। যিহেতু আজি গৰু বিহু হয়, আমি গৰু গা ধোৱা চাবলৈ দেখিছে এইকেইটা টানি টানি গৈ আছে, নাও বামত লাগিছে। আৰু পাছত আমাৰ পাছত এইকেইজন বহি আছে। গৰু গা ধুৱাই আছে। মানুহ মৰিলা মোবাইল নেপেলাও হেল্ল' গাইছ চাওক কি ক'বা ৰ'ব কি কম আৰু আপোনালোক সকলোখিনি দেখুৱাই দেখিম, চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। এইবিলাক গৰু গা ধুৱাই আছে, ভাল লাগিছে। যিহেতু বিহু বুলি ক'লে প্ৰতিজন অসমীয়াই গা মন এনেকুৱা লাগে, প্ৰতিজন অসমীয়া জানেই। সেইজন বোলে ইংৰাজী পাকিস্তানৰ পৰা আহিছে। এজন পাকিস্তানৰ পৰা আহিছে। যিহেতু আমি আহি আছো, কেনেকুৱা লাগিছে? ভাল লাগিছে, কিমান ভাল লাগিছে? বিহু মাৰিবানে? বিহু মাৰিবি? আহি আছে, আমি অলপ আহি আছো বালিৰ মাজলৈ, মানে নদীৰ মাজত আছো এতিয়া। নদীৰ পৰা মানে বালিৰ মাজলৈ আহি আছো, মানে বালিলে। ঐ চেণ্ডেল কেইযোৰ ইয়াতে থৈ লওঁ। লাও খা কি? গৰু ধোৱালো আমি গা লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হেবি বৰ গৰু কৃষ্ণ কৃষ্ণ কৃষ্ণ। আমাৰ নেত্ৰ কৰাই দিওঁ হাঁহিছে, এইজন নিপন গোস্বামীৰ পিতেক। মোৰ চকু লাল, বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল, কিন্তু পঠিয়াত বেয়া। এয়া নদীৰ মাজত, আমি নদীৰ মাজলৈ আহি আছো। ক'ত যাম এতিয়া আমি? চলে ভাল লাগিছে, ভাল লাগিছে বহুত। গৰু গা ধুৱালি নাই? হয় নেকি? লাগিছে বিহু লাগিছে। নাচনি কোন হ'ব? নাচনি আমিয়ে সমাও, কোন হ'ব? নাচনি নাই? নাচনি নাই। তোমালোকৰ লগত নাই? নাই। চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব। আমাৰ গাঁৱতে বালি মানে
যিহেতু আমাৰ ঘৰবোৰ ইয়াতে আছিলে গোটেইখিনি সহায় লৈ গ'ল সহায় লৈ যোৱাৰ বাবে কিছু মানুহ অট্টত গুচি গ'ল আৰু গাঁৱতে ঘৰ যিবিলাক মাটি যোনবিলাক আছে মাটি কিছুমান আছে এইখনে আমাৰ গাঁও আছিলে ইয়াৰ পৰা মানে গোটেইখিনি সহায় গ'ল এনেকুৱা লাগিছে বিহু কিমান বিহু মাৰিবি না আজি মাৰিবি গৰু গা ধুলি ভাল লাগিলে নে কোনজন আৰু তেনে হালধীয়া দাঁত পাছ মাৰি আছে ইফালে আজি কলগেটৰ দাঁত পাছ নকৰিলে কলগেটে বোলে দাঁত বাছ নকৰিলে এয়া কলকাতা দাঁত পাছ কৰিলো হালধীয়া দাঁত পাছ কৰি হালধীয়া বোলে দাঁত পাছ কৰিব লগা ভাল আকৌ এবাৰ কৰিছো আপোনালোকে হালধীয়া দাঁত গৈ চফা হ'ব গৈছে কিমান বহুত চফা হ'ব হালধীয়া নিচিনা হৈ যাব দাঁত হয় নেকি যাওঁ তোমাৰ দাঁত দিলে এতিয়া দেখুৱাই দিয়া অলপ মোৰ দাঁত এইয়া দাঁত গাইছ হালধীয়া হালধি মাৰি মানে দাঁত পকাব এনেকুৱা লাগিছে ক'ব কমেণ্ট এটা কৰিব আৰু যিহেতু মোৰ লগত এয়া গোটেইখিনি আছে তুমি হাই এটা দি দিয়া ঐ সকলোকে ৰঙালী বিহু বহুত শুভেচ্ছা জনালোঁ থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু সকলোকে মোৰ পিনৰ পৰা ৰঙালী বিহু বহুত শুভেচ্ছা জনালোঁ থেংক ইউ